সকল তোমালোকৰ কি খবৰ আশা কৰো সকলো খবৰ ভাল মোৰো ভাল আজি তোমালোকৰ মাজত লৈ আহিলো ক্লাস 4 ৰ লেসন নাম্বাৰ 1 সিন টু সেভ দা ফৰেষ্ট এটোৰ বিষয়ে লৈ আহিছো প্ৰথমতে পঢ়াই দিম তাৰ পিছত অনুবাদও কৰাই দিম তোমালোকে ভিডিওটো হেকলগে চাবা স্কিপ নকৰিবা বলক আজি ভিডিওটো আৰম্ভ কৰো সিন টু ইয়াতে লিখা আছে সিন টু সেভ দা ফৰেষ্ট সিন টু এটা বান্দৰৰ নাম সেভ মানে ৰক্ষা কৰা দা ফৰেষ্ট মানে জংগল বা হাবি It is a hot summer day এটো এটা আছিল কি গ্রীষ্মকাল Sintu the monkeys goes to a Sintu কত যায় বান্দৰহঁতৰ লগত যায় Sintu কি বান্দৰহঁতৰ নাম to a village গাঁৱলৈ যায় which is near the forest কত যায় which যিবোৰ near মানে ওচৰত dear forest জংগলৰ ওচৰত যায় কাৰ হৈতে যায় বান্দৰহঁতৰ লগত যায় with his friends Molu and Golu আৰু ফ্ৰেণ্ডৰ লগত কাৰ লগত যায় মলু আৰু গলু লগত There is a big mango trees আৰু তাত এটা আছিল ডাঙৰ আমৰ গছ mango মানে আমৰ গছ at the edge of the forest আৰু কি mango trees মানে আমৰ গছ আৰু ends মানে সীমান্ত বা হেক সীমান্ত এটো বুলি কৈছে of the forest জংগলৰ সীমান্তত বুলি কৈছে পাক সীমান্ত হেকত বুলি কৈছে আৰু it's bear very sweet mangoes it's bear আৰু এটো দে আম দে আৰু কি ধুনিয়া কি আমবোৰ sweet মানে মিঠা mangoes মানে আমবোৰ Sintu and his friends often go there to eat mangoes Sintu আৰু ইয়াৰ বন্ধুবৰ্গক লৈ প্ৰায় আহে কি খাবলৈ আম খাবলৈ sometimes they meet Rana and Raja কেতিয়াবা লগ হয় মিট মানে লগ হোৱা ৰাণা and Raja আৰু কাৰ লগত লগ হয় ৰাণা আৰু ৰাজাৰ লগত who live in the village আৰু কোহিয়তে কি কৰে গাঁৱত বসবাস কৰে who is near যিবোৰ ওচৰ হয় the forest আৰু কি জংগলৰ ওচৰত they also come to eat mangoes প্ৰায় হিয়তে আহে কি খাবলৈ আম খাবলৈ Sintu gives Sintu দিয়ে the ripe কি পকা পকা আমবোৰ দিয়ে mangoes and those they have become friends আৰু এনেকৈ হিয়তৰ কি হৈছে বন্ধুত্ব হৈছে এটো চাইছা তোমালোকৰ চিত্ৰটো চোৱা চিত্ৰত কি দি আছে ইয়াতে চোৱা বান্দৰটো কি আছে গছত উঠি আছে আৰু কি ইয়াতে কি আছে আমবোৰ চোৱা লগা আৰু এটো কি আছে প্ৰাকৃতিক দৃশ্য দেখা হৈছে অলপ চাই লোৱা তাৰ পিছত চাবা Sintu is enjoying Sintu উপভোগ কৰা enjoying মানে উপভোগ কৰা one bite of a sweet freshy mango যেতে নেকি one bite মানে অলপ ইয়াতে চোৱা one bite মানে কি দি আছে a small amount of food মানে খাদ্য আমাৰ যেনেকুৱা আপেল আছে ই আছে আঙুৰ আছে তে কি অলপ যেতে খাও এটো কি কয় অলপ খোৱাৰ পিছত কি কলে one bite মানে অলপ খাদ্য আৰু বুলি কৈছে of sweet freshy mangoes মানে fresh মানে আৰু Today is he alone আৰু today মানে আজি he is alone মানে হৈছে অকলহৰীয়া তে কি হয় অকলহৰীয়াকে আছে বুলি কৈছে he friends তেওঁৰ বন্ধুবৰ্গ বুলি কৈছে মলু and গলু মলু আৰু গলু do not want হিয়তো বিচৰা নাই want মানে বিচৰা to come আহিবলৈ with him as they are not hungry আৰু হিয়তো আজি আহিব বিচৰা নাই কাৰণ হিয়তৰ hungry মানে ভোক লগা হিয়তৰ আজি কি লগা নাই ভোক লগা নাই suddenly মানে হঠাৎ Since suddenly দেখা পাইছিল Sintuৱে two men going inside দুটা মানুহ গৈছিল men মানে মানুহ going মানে যোৱা inside মানে ভিতৰ ভাগত the forest কি আৰু জংগলৰ ভিতৰত সোমাইছিল they are talking হিয়তে কি আছিল কথা পাতি আছিল first man প্ৰথম মানুহজনে কৈছিল there are many valuable tree in the forest আৰু কি আছে জংগলত কি আছে valuable মানে মূল্যৱান মনত ৰাখিবা valuable মানে কি মূল্যৱান গছ আছে ট্ৰী মানে গছ ইন দা ফৰেষ্ট জংগলত কি মূল্যৱান গছ গছনি থকা বুলি কৈছে if we can cut those trees and sell them we will earn আৰু আমি এইবোৰ কি কৰিম কাটিম আৰু কি কৰিম বিক্ৰী কৰিম sell মানে বিক্ৰী কৰা we will earn মানে আমি উপাৰ্জন কৰিম a lot of money আৰু বহুতখিনি পইচা money মানে পইচা and will be rich আৰু rich মানে ধনী আৰু কি হম আমি ধনী হম প্ৰথম মানুহজনে কৈছে চাও দ্বিতীয় মানুহজনে কি কলে আগু দ্বিতীয় মানুহৰ কথাখিনি শুনো আমি বলক সো সেকেন্ড মানুহজনে কি কলে চাম আমি দিয়া second man you are right তুমি
ঠিকই কথা কৈছে বাট দ্য গভৰ্ণমেণ্ট বা কিন্তু চৰকাৰে নেদে ডাজ নট এলাউ অনুমতি নিদিয়ে এনিবডি কোনোবাই টু কাট ট্ৰিজ যি গছবোৰ কাটে উইদাউট পাৰ্মিশ্যন উইদাউট কি পাৰ্মিশ্যন বিনা অনুমতিত গছ কটাৰ নিয়ম নাই এইটো চৰকাৰে কেতিয়াও মানি নলয় বুলি কৈছে ছেকেণ্ড মানুহজনে কৈছে চ' ফাৰ্ষ্ট মেনটো আকৌ কৈছে ডণ্ট ৱাৰি মানে চিন্তা কৰিব নালাগে বুলি কৈছে উই উইল ডু ইট চিকিউৰলি আমি কি এইটো গোপনীয়াকৈ চুৰিকে কৰিম আৰু তোমালোক আমাৰ ঘৰুৱা ভাষাত এইটো কি কয় চুৰিকে কৰিম কিবা বস্তু আমি খাবলৈ গ'লে যেতিয়া কোনোবা নেদেখে কি বোলে এইটো আমি চুৰিকে খাম তয়ে মই খাম বুলি কওঁ নকওঁ যেনেকুৱা ৰিজু এণ্ড বিজু এটা কাহিনী শুনিছে নহয় তোমালোকে তেনেকুৱা আৰু ই কৈছে ছেকেণ্ড প্ৰথম মানুহজনে কি কৈছে এইটো আমি গোপনীয়াকৈ কৰিম যাতে কোনো নাজানে আকৌ ছেকেণ্ড মানুহজনে কি কৈছে চাবা লেট ষ্টাৰ্ট কাটিং ব'লা আমি এতিয়া কাটো দ্য ট্ৰিজ গছবোৰ টুমৰো মানে অহাকালি দেন আই উইল এৰেঞ্জ আৰু আমি সংযোগ কৰা ফৰ চাম মেন মানে কিছুমান মানুহ একলগ কৰা টু হেল্প আছ কি কৰিব আমি যেতিয়া গছবোৰ কাটিম ছেকেণ্ড মানুহজনে কৈছে আমি কিছুমান মানুহ এৰেঞ্জ কৰি মানে লগ কৰোঁ আৰু সিহঁতে কি গছ কটাত আমাক সহায় কৰিব চ' ইয়াতে চিনটো চোৱা এতিয়া চিনটো কি কৈছে চিনটো চিনটোৱে হিয়াৰ মানে শুনা দা কনভাৰ্চেশ্যন সিহঁতে যে প্ৰথম মানুহজন আৰু দ্বিতীয় মানুহজন যে কথাবোৰ পাতি আছিল এই কথাবোৰ শুনি আছিল চিনটোৱে যে কথাবোৰ শুনি আছিল কোনো দেখা নাছিল ই চুৰিকে কথাবোৰ শুনি আছিল প্ৰথম মানুহজনৰ আৰু ছেকেণ্ড মানুহজনৰ হি ডাজ নট ন' হোৱাট টু ডু আৰু হি ডাজ নট ন' সি জনা নাছিল হোৱাট টু ডু এতিয়া তেওঁ কি কৰিব হি লাভছ দ্য ফৰেষ্ট তেওঁ জংঘলবোৰ ভাল পাইছিল ইয়াতে লাভ মানে ভাল পোৱা বুজাইছে হা তোমালোকে লিখি ল'ব পাৰিলে ইট ইজ চ' বিউটিফুল এইটো বহুত ধুনীয়া হয় উইথ চ' মেনি আৰু বহুতো আছে ট্ৰিজ মানে গছবোৰ এনিমেল মানে জন্তু এণ্ড বাৰ্ডছ আৰু চৰাই চিৰিকটিবোৰ থাকে আমি সকলোৱে জানোনে নাই এটা হাবি বা জংঘলত কি থাকে চৰাই চিৰিকটি থাকে আৰু কি বোলে থাকে জন্তুবোৰো থাকে বনৰ ৰজা কোন হয় আমি সকলোৱে জানো সিংহ হয় দ্য ফৰেষ্ট ইজ দিয়াৰ হোম আৰু কি আছিল তেওঁৰ আছিল জংঘলটো তেওঁৰ ঘৰ আছিল কাৰণ আছিল চিন্তুৰ বুলি কৈছে হাউ মানে কেনেকৈ এই ইয়াতে চোৱা হাউ মানে কেনেকৈ কেন মানে পাৰা এনিবডি মানে কোনোবা ডেষ্ট্ৰয় মানে ধ্বংস কৰা দিয়াৰ হোম আৰু তেওঁ কোনোবা পাৰিব নেকি তেওঁ ঘৰটো ধ্বংস কৰিবলৈ চিন্টু এটা চোৱা চিন্টুৱে কৈছে চিন্টু ইজ ভেৰি এংগ্ৰি আৰু চিন্টুৱে বহুত খং কৰিছিল এংগ্ৰি মানে খং কৰা জাষ্ট দেন আৰু ৰিমেম্বাৰ মনত ৰখা হিজ ফ্ৰেণ্ড তোৰ পটককে মনত পৰিছিল কাৰ কথা ৰাণা আৰু ৰাজাৰ কথা মনত পৰিছিল কাৰ মনত পৰিছিল চিন্টুৰ হি থিংছ তেওঁ ভাবিছিল থিং মানে ভাবা ডেট দে সিহঁতে মে হেল্প হিম আৰু সিহঁতে মোক এইটো বিষয়ে যদি মই কওঁ সিহঁতে মোক কি কৰিব সহায় কৰিব দে গ' টু স্কুল আৰু তেওঁ কি ক'ত গৈছিল স্কুললৈ গৈছিল দে ন' সিহঁতে নাজানে মেনি থিংছ বহুতো বস্তুবোৰ এণ্ড দে আৰ ইণ্টেলিজেণ্ট আৰু সিহঁতে বহুতখিনি বুদ্ধিয়কো আছিল চ' চিন্টু ৰুচেছ টু দেম চিন্টু আৰু কি দাউৰি সিহঁতে স্কুলত যাই কিনে পাইছিল চ' ৰাণা এণ্ড ৰাজা আৰ ছাৰপ্ৰাইজ চ' আমি কিবা এটা বস্তু ছাডেনলি কাৰোবাক যদি কিবা বস্তু এটা দিওঁ এইটো কি ছাৰপ্ৰাইজ হৈ যায় হয় নে নহয় কিছুমান যেনেকুৱা হেপী বাৰ্থডে হয় কিছুমান বাৰ্থডে হয় কিছুমান বস্তু আমি নজনাকৈ দিওঁ দেখাৰ পিছত কি আচৰিত হৈ যায় এইটো কি বুলি কোৱা হয় ছাৰপ্ৰাইজ বুলি কোৱা হয় তোমালোকে এইটো মনত ৰাখিবা ৰাণা এণ্ড ৰাজা আৰ ছাৰপ্ৰাইজ কাক চাই ছাৰপ্ৰাইজ হৈছে চিন্টুক চাই টু চি চিন্টু এট ডেট টাইম আৰু এইটো মুহূৰ্তত চাইছিল হাই হেল্ল' চিন্টু হোৱাট হেপেন কি হৈছে চিন্টু ইউ লুক চ' ৱাৰিড তুমি বহুত দেখোন চিন্তিত লাগিছে বা তুমি দেখোন বহুত কিবা ভাবিহে আছা এনেকুৱা যেন ভাবি আছা কোনে সুধিছিল ৰাণা এণ্ড ৰাজা দ্য আক্সড সিহঁতক সুধিছিল চিন্টুৱে কৈছিল টেল মানে কোৱা টেলছ দেম এভৰিথিং প্ৰথম মানুহজন আৰু দ্বিতীয় মানুহজনে এইবোৰ যে প্লেনিং কৰি আছিল সিহঁতে কি কাটিব জংঘলত যাই কিনে কি গছবোৰ কাটাৰ পিছত সিহঁতে বিক্ৰী কৰিব চুৰিকে বিক্ৰী কৰিব বিক্ৰী কৰাৰ পিছত পইচাখিনি পাব আৰু সিহঁতে কি ধনী হ'ব এইখিনি কথা কোনে কৈছিল চিন্টুৱে পাইছিল চিন্টুৱে শুনাৰ পিছত কাক ক'লে আহি কিনে ৰাণা আৰু ৰাজাক ক'লে এইখিনি কথা তাৰপিছত এভৰিথিং এবাউট দিছ প্লেন অফ দোজ টু দেম আৰু ইহঁতৰ কথাখিনি কৈছিল ৰাণা আৰু ৰাজাক তাৰপিছত চাওঁ ৰাণা আৰু ৰাজাই কি পদ্ধতি দিলে
এইখিনি আমি পঢ়িলে গম পাম বলা আৰম্ভ কৰোঁ নাও ৰাণা এণ্ড ৰাজা আৰ ৰিয়েলি ভেৰি এংগ্ৰি আৰু এইখিনি কথা শুনাৰ পিছত ৰাজা আৰু ৰাণা আৰু ৰাজা প্ৰকৃততে কি কৈছিল খং কৰিছিল দে নো সিহঁতে নাজানে হাউ ইম্পৰ্টেণ্ট হাউ মানে কেনেকৈ ইম্পৰ্টেণ্ট মানে গুৰুত্বপূৰ্ণ ট্ৰিজ গছ আমাৰ কাৰণে কিমান গুৰুত্বপূৰ্ণ আৰ ফৰ এভৰি মানে প্ৰত্যেকবোৰ লিভিং বিং আৰু জীয়াই থকাৰ কাৰণে ডিয়াৰ টিচাৰ আমাৰ মৰমৰ টিচাৰে কৈছিল টেল দেম এট স্কুলত কৈছিল ডেট ট্ৰিজ গিভ অক্সিজেন আমাৰ কি গছৰ পৰা কি পাওঁ অক্সিজেন পাওঁ হুইচ এভৰি লিভিং বিং ইন হেল্থ আৰু যি আমি উশাহ নিশাহ লওঁ হোৱাইল ব্ৰেথিং আমি কি উশাহ নিশাহ লওঁ কি হয় আমাৰ লাগে না নাই অক্সিজেন তাকে বুলি কৈছে আমাক কোনে কৈছিল শিক্ষকে কৈছিল ক'ত কৈছিল শ্ৰেণীকোঠাত কৈছিল ট্ৰিজ অলছ' গিভ শ্বেল্টাৰ আমাক গছে কি ছাঁ দিয়ে বুলি কৈছে টু এনিমেলছ জীৱ জন্তুৰ কাৰণে এণ্ড বাৰ্ডছ চৰাই চিৰিকটিৰ কাৰণে দে আৰ এচেঞ্চিয়েল ফৰ আছ আমাৰ এইটোৰ কাৰণে কি হয় বহুত কাৰ্যকৰী হয় ৰাণা চেজ টু চিন্টু ৰাণাই চিন্টুক কৈছিল কি কৈছিল চাওঁ ডোণ্ট ৱাৰি ফ্ৰেণ্ড ভয় কৰিব নালাগে বন্ধু মই আছোঁ নহয় তোমাৰ লগত উই উইল ডু ছামথিং আমি কিবা এটা কৰিম দিয়া তুমি চিন্তা কৰিব নালাগে ৰাণা এণ্ড ৰাজা ইমিডিয়েটলি ৰাণা আৰু ৰাজা কি ইমিডিয়েটলি তৎক্ষণাত গ' টু দিয়াৰ আংকুল আৰু তেওঁৰ আংকুল বা খুৰাৰ ওচৰত গৈছিল আংকুল মানে খুৰা হু ইজ এ ফৰেষ্ট অফিচাৰ আৰু কি ফৰেষ্ট অফিচাৰৰ কাৰ্যকৰী বিষয়া আছিল তাৰ ওচৰত গৈছে এণ্ড টেল দেম এভৰিথিং আৰু তেওঁৰ মানে কোৱা দেম মানে সিহঁতে এভৰিথিং মানে প্ৰত্যেক কথাবোৰ তেওঁৰ অফিচাৰক খুৰাক কৈছিল মিষ্টাৰ সঞ্জয় বসুমতাৰী তেওঁ খুৰাৰ নাম কি আছিল মিষ্টাৰ সঞ্জয় বসুমতাৰী দিয়াৰ আংকুল তেওঁ সিহঁতৰ কি আছিল খুৰা আছিল লিচন মানে শুনিছিল টু দেম এণ্ড চে আৰু শুনিছিল আৰু কৈছিল আই এম ছ' হেপী মই বহুত সুখী ডেট ইউ হেভ কাম টু মি আৰু এইখিনি কথা মোৰ ওচৰত আহি কোৱাৰ কাৰণে আই প্ৰমিছ আই উইল ষ্টপ মই তোমালোকক প্ৰমিছ মানে প্ৰতিশ্ৰুতি দিয়া আই উইল ষ্টপ মই ষ্টপ কৰি দিম মানে ৰখাই দিম ডোজ মেন ফ্ৰম কাটিং দ্য ট্ৰিজ যিজন প্ৰথম মানুহৰ দ্বিতীয় মানুহজন কি গছ কাটিম মানে কাটা গছবোৰ কাটা ইটছ মাই ডিউটি আৰু মই ৰখোৱাটো মোৰ কৰ্তব্য টু ছেভ দ্য ফৰেষ্ট আৰু কি মই জংঘলটো কি কৰিম ৰক্ষা কৰিম বুলি কৈছে কোনে কৈছে ৰাণা আৰু ৰাজাৰ খুৰাকে কৈছে ৰাণা এণ্ড ৰাজা আৰ ভেৰি হেপী ৰাণা আৰু ৰাজা এইখিনি কথা শুনাৰ পিছত সিহঁতে বহুত ভাল লাগিছিল আনন্দ পাইছিল কোনে পাইছিল ৰাণা আৰু ৰাজা কিয়নো চিন্টুক সিহঁতে কি হৈছিল প্ৰকৃততে সহায় কৰিব পাৰিছিল দে ফিল সিহঁতে অনুভৱ কৰিছিল প্ৰাউড মানে গৰ্ব কৰিছিল ডেট দে সিহঁতে কেন হেল্প কেনেকৈ পাৰে সহায় কৰিব দিয়াৰ ফ্ৰেণ্ড আৰু তেওঁ বন্ধুক কেনেকৈ হেল্প কৰিব পাৰে টু ছেভ দ্য ট্ৰিজ আৰু গছবোৰ ৰক্ষা কৰিবলৈ চিন্টু হি ইজ অলছ' হেপী চিন্টু প্ৰায়ে সুখী হৈছিল এণ্ড প্ৰাউড আৰু গৰ্ব কৰিছিল টু হেভ আছ এ ফ্ৰেণ্ড লাইক ৰাণা এণ্ড ৰাজা আৰু চিন্টুৱে গৰ্ব কৰিছিল কিয়নো ৰাণা আৰু ৰাজা এনেকুৱা ফ্ৰেণ্ড আছে তেওঁ কি হৈছিল এইটো কামত সহায় কৰিছিল এবাৰ আমি চাম কুৱেশ্যন এনচাৰবোৰ চোৱা কম্প্ৰিহেনশ্যনত আছে চোৱা এক নম্বৰ আছে আনচাৰ দ্য ফলোয়িং কুৱেশ্যন ইন কমপ্লিট চেণ্টেন্স প্ৰত্যেকটো বাক্যটো সম্পূৰ্ণ উত্তৰত লিখিব দিছে প্ৰথমটো চোৱা কি কৈছে এ নম্বৰটো চোৱা উইথ হুম ডাজ চিন্টু গ' টু দ্য ভিলেজ কাৰ সৈতে গৈছিল চিন্টুৱে ভিলেজত ইয়াতে চোৱা চিন্টু গ'জ টু দ্য ভিলেজ উইথ হিজ ফ্ৰেণ্ড মলু এণ্ড গলু কাৰ লগত গৈছিল মলু আৰু গলুৰ লগত আৰু বি নম্বৰটো কি কৈছে চোৱা হোৱাই ডু দে গ' টু দ্য ভিলেজ আৰু কিয় গৈছিল সিহঁতে গাঁৱলৈ চ' আমাৰ আনচাৰটো চোৱা ইয়াতে আছে দে গ' টু দ্য ভিলেজ টু ইট মেংগোজ আৰু সিহঁতে কি খাব গৈছিল আম খাবলৈ আম ডাঙৰ আম পকা আম হোৱাট ডু দ্য টু মেন প্লেন টু ডু আৰু প্ৰথম মানুহজন আৰু দ্বিতীয় মানুহজন কি পৰিকল্পনা কৰিছিল সিহঁতে সেইটো আমি সকলো অলপ আগত পঢ়িলোঁ যিহেতু তোমালোকে চাবা আনচাৰটো কৈ আছোঁ ইয়াতে চোৱা দ্য টু মেন প্লেন টু কাট দ্য ভেলুৱেবল ট্ৰিজ চিক্ৰেটলি গম পালা গোপনীয় কি কৰিব কৰিছিল মূল্যৱান গছবোৰ সিহঁতে কাটিব বিচাৰিছিল ডিটো চোৱা হোৱাই ইজ চিন্টু এংগ্ৰি উইথ দ্য টু মেন কিয় খং কৰিছিল প্ৰথম মানুহজনৰ আৰু দ্বিতীয় মানুহজনৰ ওপৰত চিন্টুৱে
আনসাৰটো চিণ্টু লাভছ দ্য ফৰেষ্ট চিণ্টুৱে কি পাইছিল জংঘল ভাল পাইছিল দ্য ফৰেষ্ট ইজ দ্য হোম তেওঁ কি আছিল জংঘলে তেওঁৰ ঘৰ আছিল চ' হি গেটছ এংগ্ৰি হুৱেন দ্য টু মেন প্লেন টু কাট দ্য ট্ৰিজ আৰু গছবোৰ কাটিবৰ কাৰণে সিহঁতে পৰিকল্পনা কৰিছিল এই কথাবোৰ কোনে শুনিছিল চিণ্টুৱে শুনিছিল সেইকাৰণে দুটা মানুহৰ ওপৰত খং কৰিছিল ইটো চোৱা হুৱেৰ ড চিণ্টু ফ্ৰেণ্ড ৰাণা এণ্ড ৰাজা লিভ সিহঁতে ক'ত বসবাস কৰিছিল ৰাণা আৰু ৰাজা চোৱা এইটো চিণ্টুজ ফ্ৰেণ্ড ৰাণা এণ্ড ৰাজা লিভ ইন দ্য ভিলেজ হুইচ নিয়াৰ দ্য ফৰেষ্ট সিহঁতে ক'ত কৰিছিল ওচৰৰ জংঘলত কি আছিল বসবাস কৰিছিল 2 নম্বৰটো চোৱা মেটচ কলম এই এটা চোৱা 2 নম্বৰ মেটচ কলম এ উইথ কলম বি এটা চোৱা কি কৈছে sometimes they meet Rana and Raja কাৰ লগত যোগাযোগ কৰে সিহঁতে এটা চোৱা 1 নম্বৰটো ডি হ'ব ডি হ'ব they can help their friend to save the forest আৰু কি কৰিছিল সিহঁতে জংঘল ৰখাৰ কাৰণে কাৰ ওচৰত আহিছিল ৰাণা আৰু ৰাজাৰ লগত আহিছিল চিণ্টু আহিছিল 2 নম্বৰটো চোৱা চিণ্টু ইজ এনজয় চিণ্টু কি কেনেকৈ আনন্দ উপভোগ কৰিছিল কেনেকৈ ওৱান বাইট অফ এ সুইট ফ্ৰেছি মেংগোছ আৰু কি হৈছিল সতেজ আম খাই এইটো 2টো হ'ব এ নম্বৰ ইট ইজ চ' বিউটিফুল উইথ চ' মেনি ট্ৰিজ এনিমেলছ এণ্ড বাৰ্ডছ কি হৈছে জংঘলত কি কি থাকে কাৰ সৈতে থাকে গছবোৰ থাকে আৰু কি জীৱ জন্তু থাকে আৰু কি চৰাই চিৰিকটিও থাকে বুলি কৈছে আৰু দে ফিল প্ৰাউড হু লিভ ইন দ্য ভিলেজ কিয়নো কৈছে ক'ত খাইছিল দে ফিল ইন দ্য গৰ্ব কৰিছিল হু লিভ ইন দ্য ভিলেজ আৰু গাঁৱত বসবাস কৰিছিল নেক্সটত যাই আছোঁ আমি So activities 1 of this find out মানে বিচাৰি উলিয়াই the proper and the common noun from the words given words মানে শব্দবোৰ given মানে দিয়া আছে in the box মানে এটা box আছে তোমালোকে ইয়াতে box আছে বাকচ আছে below মানে তলত and write আৰু লিখা বুলি কৈছে the separate মানে ভাগ কৈ as shown in the example আৰু কি কৈছে proper noun আৰু common noun কোনবোৰ হয় ইয়াতে চোৱা এটা proper noun আৰু common noun দিয়া আছে গম পালা এটা কোন কেটা হয় ভাগকে লিখিব দিছে মই তোমালোকক আগতে কৈ আছো সূত্ৰ কেটা কৈ আছো প্ৰপাৰ নাউন কাক বোলে তাৰ পিছত কমন নাউন কাক বোলে তাৰ পিছত কৈ আছো তোমালোকক শুনি লবা সো তোমালোক লিখি লবা প্ৰপাৰ নাউন কি মানে বস্তুবাচক বিশেষ্য কোনো ঠাই নামত বস্তুৰ নাম তেতিয়া হলে হেবোৰ কি প্ৰপাৰ নাউন বুলি কোৱা হয় সাধাৰণতে প্ৰপাৰ নাউনবোৰ কি হয় ক্যাপিটেল লেটাৰেৰে আৰম্ভ হয় সো কমন নাউন ধৰি লোৱা গীতা সবিতা প্ৰবালি এই তিনটা ছোৱালী হয় কিন্তু একেলগে গাল বুলি ক'লে কি হয় হেঁত কমন বুলি হয় তিনিটা একেলগে বুজা হয় বুলি কৈছে গম পালা এতিয়া উত্তৰ কেটা কৈ আছো তোমালোক লিখি লবা সো আনসাৰটো চোৱা তোমালোকে প্ৰপাৰ নাউন আৰু কমন নাউন এটা ৰাজধানী এক্সপ্ৰেছটো আছে নৱোদয় জাতীয় বিদ্যালয় দা ব্ৰহ্মপুত্ৰা ডায়েৰী অফ দা অলিম্পিক ফেব্ৰুৱাৰী মনডে তুমি এইকেটা হৈছে এইকেটা কি হৈছে এইকেটা হৈছে প্ৰপাৰ নাউন কমন নাউন চোৱা পেন নিৰ্দিষ্টকে নাম বুজা থাকে নেকি বহুত ধৰণৰ নাম আছে পেন বুলি ক'লে এটা পেনে দে বক্স বুক স্কুল ট্ৰী মেংগো ফ্ৰুট মংকি মান্থ ফ্লোৱাৰ ডল মানে পুতলা মনত ৰাখিবা দেই তোমালোকৰ মনত নাথাকিব পাৰে এক্টিভিটি 2 চোৱা আন্ডাৰলাইন মানে তলত আন্ডাৰলাইন কৰিব দিছে দা প্ৰপাৰ নাউন ইন দা ফ্লোইং সেন্টেন্স এটা প্ৰপাৰ নাউন গুণটো আন্ডাৰলাইন কৰিব দিছে ফ্লোইং মানে তলত সেন্টেন্স মানে বাক্য এটা চোৱা এ নম্বৰতে দিয়া আছে এপিজে আব্দুল কালাম ওয়াজ এ গ্ৰেট সাইন্টিস্ট এৰ নাম বুজোৱা মই প্ৰথমতে কৈছিলো চোৱা এপিজে আব্দুল কালাম এটো হ'ব প্ৰপাৰ নাউন এপিজে আব্দুল কালামৰ নাম বুজোৱা শব্দ বুলি কৈছে সো বি নম্বৰ চোৱা কাবেৰী ইজ দা ৰিডিং এ বুক কাবেৰী কি পঢ়ে এখন কিতাপ পঢ়ে কাবেৰী এটা কি নাম হয় না নহয় কাবেৰী এটা ছোৱালী নাম বাৰু গম পালা সি নম্বৰটো চোৱা আই হ্যাভ এ সিন দা ৰংঘৰ ইন শিৱসাগৰ ৰংঘৰটো চোৱা ৰংঘৰ ইন শিৱসাগৰ ঠাইৰ নাম ৰংঘৰ এটা কি প্ৰকৃত ঠাইৰ নাম সো ডি নম্বৰটো চোৱা নৱকান্ত বৰুৱা ৰোড কেৰেলাৰ ৰেল সো নৱকান্ত বৰুৱা এজন কি বিশিষ্ট ব্যক্তিৰ নাম নৱকান্ত বৰুৱা আমি জানো সকলোৱে তেওঁ বহুতখিনি কি লিখে উপন্যাস গ্ৰন্থবোৰ লিখে আৰু কেৰেলাৰ ৰেল এটা হল গ্ৰন্থকাৰতেও লিখা সো এটা চোৱা ই নম্বৰটো কি দি আছে দিল্লী ইজ দা ক্যাপিটেল অফ ইণ্ডিয়া দিল্লী এটা কি আমি সকলো জানো দিল্লীৰ ৰাজধানী কি নতুন দিল্লী হয় ইণ্ডিয়া হয় আমাৰ কি ভাৰতৰ হয় আমি সকলো জানো ঠাইৰ নাম এটা সো এফ নম্বৰটো দিয়া আছে চোৱা দা নেম অফ মাই পেট ডগ ইজ জো সো মোৰ এটা কুকুৰ আছে কুকুৰটোৰ নাম কি আছে
জজ ইয়াতে জজ বুজাইছে এটা জজটো হ'ব চ এটা যি নম্বৰটো চোৱা আছে দেৱালী ইজ দ্য ফেষ্টিভেল অফ দ্য লাইট দেৱালী এটা কি এটা পোহৰৰ উৎসৱ হয় না নহয় আমি সকলো জানো সিটো হ'ব দেৱালী হ'ব ইয়াতো আৰু এইচ নম্বৰটো চোৱা আছে মাই আংকুল হেজ এ মাৰুতি কাৰ মোৰ আংকেলৰ এটা হেজ মানে আছে বুলি বুজায় হেজ বা হেভ এইটো আছে ক্ষেত্ৰত বুজায় এইটো মাৰুতি কাৰ এইটো হ'ব মাৰুতি কাৰ চ' এক্টিভিটি 3 নম্বৰটো চোৱা চ' 3 নম্বৰ এক্টিভিটিটো চোৱা তোমালোকে বহি কলম ওলাই লোৱা তোমালোকে লিখি ল'বা বহুত ইম্পৰ্টেণ্ট হয় ফিল ইন দ্য ব্লেংকছ ফিল মানে খালী থকা ব্লেংকছ মানে খালী থাকে উইথ এপ্ৰপ্ৰিয়েট মানে পৰিপাটিকৈ সম্পূৰ্ণকৈ যিটোখিনি শুদ্ধ কমন নাউন্স হৈ যায় ফ্ৰম দ্য বক্স মানে বাকচত থকা গিভেন বোলো দিয়া আছে তাৰ তলত চোৱা ইয়াতে আছে কাপ আছে অ'চেন মেগাজিন হুইলছ ষ্টৰি ট্ৰিজ বাছ ডক্টৰ ইয়াতে চোৱা প্ৰথমটো হ'ব দ্য পেচিফিক ইজ এ বিগ প্ৰশান্ত মহাসাগৰ বহুত ডাঙৰ হয় এইটো কি হ'ব অ'চেন তাৰ বি নম্বৰটো আছে দ্য হাৰ এণ্ড দ্য টুৰিষ্ট ইন দ্য ফেমাছ কি হ'ব হিষ্টৰী এটা কি হিষ্টৰী হয় চ' চি নম্বৰটো থৈ আছে মুছাক ইজ দ্য চিলড্ৰেন ইজ দ্য কি হ'ব মেগাজিন চ' ইয়াতে ডি নম্বৰটো দিয়া আছে চ' মাই ফাদাৰ ড্ৰিংক টি ইন এ কাপ মোৰ দেউতাই ক'ত চাহ খায় কাপত চাহ খায় ইটো চোৱা মাই বাইচাইকেল দ্য বাইচাইকেল হেজ 2 হুইলছ এটা মটৰচাইকেলে কেইটাকে চকা থাকে দুটাকে থাকে চ' ক'ত থাকে হুইলছ মানে চকা ঋষি গছ টু দ্য স্কুল বাই ক'ত যায় ঋষি স্কুলত যায় ক'ত যায় বাছত যায় যিটো চোৱা হিজ ফাদাৰ ইজ এ ডক্টৰ তেওঁ দেউতা এটা কি ডক্টৰ হ'ব পাৰে টিচাৰো হ'ব পাৰে যাৰ যিজনৰ যি পেচা আৰু তোমালোকে গম পাইছা পেশ্যন এইচটো চোৱা ডিয়াৰ আৰ মেনি ট্ৰিজ ইন দ্য ফৰেষ্ট কি এটা হাবি জংঘলী বনত কি থাকে বহুত ধৰণৰ কি গছ গছনি থাকে তাকে বুলি কৈছে চ' তাৰপিছত চোৱা এক্টিভিটি 4 নম্বৰটো চোৱা ইয়াতে চোৱা তোমালোকে কিছুমান কেপিটেল আছে কিছুমান কমা দিব দিছে গম পালা এইটো তোমালোকে দি ল'বা তোমালোকে এনচাৰখিনি দি দিছোঁ চোৱা আই লাইক টু ইট মই খাই ভাল পাওঁ ব্ৰেড আমি সকলো চিনো বাটাৰ মানে সকলো চিনো চ' এণ্ড কাপ অফ মিল্ক অফ ব্ৰেকফাষ্ট গম পালা 1 নম্বৰটো এইটো চ' বি নম্বৰটো চোৱা দ্য এলিফেণ্ট ইজ এ বিগত কি হ'ব কমা হ'ব ষ্ট্ৰং এণ্ড এ বিউটিফুল এনিমেল হয় না নহয় এলিফেণ্ট এটা বহুত ডাঙৰ হাতী হয় আৰু কি ষ্ট্ৰং হয় না নহয় তাৰপিছত চি নম্বৰটো আছে দিছপুৰ ইয়াতে তোমালোকে এইটো কুৱেশ্যন পেপাৰ দি আছে স্মল লেটাৰ ইয়াতে কেপিটেল লেটাৰ লিখিব লাগে ইজ দ্য কেপিটেল অফ আছাম আছামটো কি হ'ল কেপিটেল লেটাৰ লিখিব লাগে চ' ডিটো চোৱা জানুৱাৰী ইজ দ্য ফাৰ্ষ্ট মান্থ অফ দ্য ইয়াৰ জানুৱাৰী কি বছৰৰ প্ৰথম মাহ আমি সকলো জানো ইউ এণ্ড আই গ' দ্য মিউজিক স্কুল অন ছানডে কি আমি মিউজিক স্কুল কেতিয়া যায় ছানডে যায় যিহেতু ছানডে কি বন্ধ থাকে এইটো কি ফ্ৰী আমি সকলোৱে জানো এফটো চোৱা ৰাহুল ইজ এ ভেৰি গুড বয় ৰাহুল এজন কি ভাল ল'ৰা ইয়াতে স্মল লেটাৰ দিয়া আছিল কুৱেশ্যনত তোমালোকে এইটো আনচাৰখিনি দি আছোঁ যিহেতু মই তোমালোকে চাই ল'বা যি আছে নিটু আয়ান এণ্ড সাগৰ আৰ দ্য গুড ফ্ৰেণ্ডছ সিহঁতে কি ভাল এটা বন্ধু তিনিজনে এইচটো চোৱা উই ৱান টু দিল্লী ক'ত আছে দিল্লী আগ্ৰা আছে এণ্ড মথুৰা লাষ্ট ইয়াৰ আমি কি শেষ ইয়াৰত গৈছিলোঁ লাষ্ট ইয়াৰ মানে বছৰত চ' ৰাইটিং এক্টিভিটিজ এইটো চোৱা ইয়াতে আপেলৰ এটা ছবি দিয়া আছে ইয়াতে চোৱা আপেল লৈ কিছুমান বাক্য বনাইছে তোমালোকে চাই ল'বা ইয়াৰ পৰীক্ষাত আহিব পাৰে ইয়াতে চোৱা দিছ ইজ এ পিকচাৰ অফ এন এপল এইটো কি এটা আপেলৰ ছবি হয় এ নম্বৰটো আছে দিছ ইজ এন এপল এইটো এটা আপেল হয় ইট ইজ ৰেড ইন কালাৰ এইটো কি ৰংটো ৰঙা আমি সকলো জানো ইট হেজ মেনি ব্লেক চিড ইনচাইড মানে ভিতৰ ভাগে সিহঁতৰ কিছুমান বীজ আছে আমি সকলো জানো ইট ইজ চুইট এণ্ড জুচি আৰু কি জুচৰ কাৰণেও ভাল আৰু কি চুইট মানে মিঠা ইটো নম্বৰটো চোৱা আছে এন এপল ইজ দ্য হেল্ডি ফুড আৰু কি আমাৰ স্বাস্থ্যৰ কাৰণে ভাল ফুড বুলি কৈছে এফটো চোৱা আই হভ এপলছ মই আই লাভ চৰি এফটো চোৱা আই লাভ এপলছ আমি সকলোৱে কি আপেল ভাল পাওঁ এপল বুলিয়ে ক'ব লাগে ইংলিছত যিহেতু এপল বুলি কয় 1 টো চোৱা নাও লুক মানে চোৱা এট দ্য ফ্ল'য়িং মানে পিকচাৰ মানে তলত যিবোৰ ছবি দিয়া আছে এণ্ড ৰাইট আৰু লিখিব দিছে এটলিষ্ট 5 চেণ্টেঞ্চ এটলিষ্ট আমাক 5টাকে বাক্য বনাব দিছে চেণ্টেঞ্চেছ এবাউট ইচ অফ দেম প্ৰত্যেকবোৰে চোৱা ইয়াতে এটা কি আছে ৰোজ আছে ৰোজৰ ফুলৰ ছবি দিয়া আছে আৰু ইফালে কি আছে ঘৰ আছে চাইছা তোমালোকে এতিয়া 5টাকে দিয়া আছে প্ৰথমতে কি দিম ফুলৰটো দিম তাৰপিছত কি ঘৰটো দিম চাই লোৱা লিখি ল'বা তোমালোকে 1 নম্বৰ চোৱা এ নম্বৰ দি আছে দিছ ইজ এ হেবিকাছ ফুল এইটো এটা কি আছে জবা ফুল বুলি কৈছে বি নম্বৰটো চোৱা দ্য কালাৰ অফ দ্য ফ্লাৱাৰ ইজ ৰেড এইটো ৰংটো কি আছিল ৰঙা বুলি কৈছে চ' চি নম্বৰটো চোৱা দ্য লিভছ অফ দ্য ফ্লাৱাৰ ইজ গ্ৰীণ তো পাতবোৰ কি আছিল পাতবোৰ কি সেউজীয়া বুলি কৈছে চ' ডি নম্বৰটো ইট হেজ মেনি প্লেণ্ট এৰাউণ্ড ইজ পলেন আৰু এইটো কৈছে পৰাগৰেণুবোৰ চাৰিওফালে থাকে বুলি কৈছে চ' ইট ইজ ইউজ টু ৱৰ্শ্বিপ
গুডনেছ এইটো কি আছিল দেৱ দেৱীৰ কাৰণে পূজাৰ কাৰণে আনা হয় তো এইটো হৈছে লাষ্ট আৰু তোমালোকে যেহেতু যোন মোৰ চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাৰিবা তোমালোকে ভিডিঅ'বোৰ চোৱা বাট কিন্তু লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব নকৰিবা আৰু তোমালোকে কৰি দিবা এটাকে ভিডিঅ' বনাবলৈ বহুতখিনি কষ্ট হয় যিহেতু তোমালোকে ছাবস্ক্ৰাইব আৰু লাইকটো আমাক মটিভেশ্যন দিয়ে পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা মই দি আছোঁ এইটো চোৱা এনচাৰটো চোৱা দিছ ইজ এ হাউচ এইটো এটা কি আছে ঘৰ বুলি কৈছে দ্য ৰুফ মানে ছাল অফ দ্য হাউচ ইন দ্য গ্ৰীণ আৰু কিছুমান তোমালোকে চাব টিনটো কিছুমান কি আছে বগা আছে কিছুমান সেউজীয়া আছে কিছুমান গ্ৰীণ আছে গ্ৰীণ সেউজীয়া আছে এইটো বুলি কৈছে চ' দ্য হাউচ ইজ বিউটিফুল এইটো ঘৰটো কি বহুত ধুনীয়া বুলি কৈছে দ্য ৱাল লুক পিংক আৰু ৱালৰ কালাৰটো কি আছে যাৰ যিজনে যি পচন্দ কৰে সেইটো হিচাপত ৱালৰ কালাৰটো কিছুমানে পিংক কৰে কিছুমানে গ্ৰীণ কৰে যাৰ যি ইচ্ছা চ' 5 নম্বৰটো চোৱা দেয়াৰ ইজ এ বাৰাণ্ডা ইন ফ্ৰণ্ট অফ দ্য হাউচ আৰু কি ঘৰৰ সন্মুখত এটা কি থাকে বাৰাণ্ডা থাকে আমি সকলোৱে জানো হয়নে নহয় চ' ভিডিঅ'টো চাই কেনে পালে আশা কৰোঁ সকলোৱে ভালে পালে চাগে চ' ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাৰিব আজিলৈকে এইখিনি আছে চ' কমেণ্ট কৰিবা আৰু কেনেকুৱা ধৰণৰ আপোনালোকৰ ভিডিঅ' লাগে মই দিবলৈ যথাযোগ্য চেষ্টা কৰিম সময় নাপাওঁ তথাপিও বহুত কষ্ট কৰি সময়বোৰ ওলাওঁ এই ভিডিঅ' বনোৱাৰ কাৰণে so thank you so much watching my video do not forget like comment share and subscribe